বন্ধু বান্ধৱীসকল, আপোনালোকে এই পাতটো চিনি পাইছেনে বাৰু? এই পাতবিধ হৈছে জেতুকাৰ পাত। জেতুকা পাতৰ ইমান গুণ আছে যে কৈ শেষ কৰিব নোৱাৰি। আজি তাৰ পৰাই বাছি বাছি কেইটামান উপায় ক'বলৈ ওলাইছোঁ, যাক আপুনি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰিব পাৰিব। 1 নম্বৰতে গাঁঠিৰ বিষ, হাত ভৰি জ্বলা পোৰা কৰা আদি ৰোগত জেতুকাৰ পাত বটি সেই স্থানত লেপ লগালে আৰাম পোৱা যাব। 2 নম্বৰতে বিভিন্ন ধৰণৰ চৰ্ম ৰোগত জেতুকাৰ পাত বটি লেপ লগালে সুফল পোৱা যাব। 3 নম্বৰতে জেতুকাৰ পাত পানীত উতলাই সেই পানীৰে কুলকুলি কৰিলে মুখ আৰু ডিঙিৰ বিভিন্ন ৰোগ উপশম হয়। শৰীৰৰ কোনো স্থান আঘাতপ্ৰাপ্ত হৈ ৰক্তস্ৰাৱ হ'লে আৰু ফুলি উঠিলে জেতুকাৰ প্ৰয়োগে সেই স্থানৰ বিষ, ৰক্তস্ৰাৱ আৰু ফুলি উঠা নাইকিয়া কৰি পেলাব পাৰে। চুলি সৰিলে আৰু মূৰত উফি হ'লে জেতুকাৰ পাত বটি মূৰত লগালে চুলি সৰা কমে আৰু উফিও নোহোৱা হয়। ডায়েৰিয়া আৰু ডিচেণ্ট্ৰি ৰোগত জেতুকাৰ পিচি সেৱন কৰিলে সুফল পোৱা যায়। নানা ধৰণৰ ৰক্তবিকাৰ আৰু ৰক্তপিত্ত ৰোগত জেতুকাৰ পাত পানীত উতলাই সেই পানী খালে নাইবা পাতৰ ৰস খালে সেই ৰোগ উপশম হয়। জণ্ডিছ ৰোগত জেতুকাৰ পাতৰ ৰস সেৱন কৰিলে সুফল পোৱা যায়। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো কেনে লাগিলে কমেণ্ট কৰি জনাব। আজিলৈ ইমানতে সামৰিলোঁ। আপোনালোকক আকৌ লগ পাম। ধন্যবাদ।